কিনো বেমাৰটো আহিল জানো কল কাৰখানা বন্ধ হয় এতিয়া গোটেই সোপা মোৰ নেলুতে লাগিলহি লৰা ছোৱালীহাল নথকা হেলে ভাত খুৱাই দিলোহেঁতেন এতিয়া দে ভৰি এচাল ছিগি গলো মুঠতে ঢেকি দে মসুর ডালি খাও ঢেকিৰে চাবতে তই হে ঢেকি দিছা ঐ কলিয়া জ্বলা থৈ ঘিউ নাঢালিবি দেই কৈ দিছো আই তোমাকনো আমি আকৌ কি কৰিলো দিন দুপৰতে গোটেইখন চেঁচা পৰি গৈছে দেখা নাই তাতে যেনিবা মই গান এটা গালোৱেই তাতে তোমাৰ কি হ'ল এনে একেবাৰে দেখা নাই নব এইকেইডাল হোৱা থৈ দিয়া তই আকৌ ইমান ভাল কেতিয়াৰ পৰা হলি মই ভেদাইলতাৰ নিচিনাই নবো কেঁচাতে গোন্ধই ল'ব নোৱাৰি ৰান্ধিলে পাতৰ পৰাই নুঠে হৈছে মাছ ল'বা নেকি বৰ ভাল সময়টোতে ওলাইছে সিও মাছ কেইটা মাছ লাগিব নেকি মাছ হেৰা শুনাচোন হেৰা মই মাতিছো এইফালে এইফালে আহা মোকে মাতিছিলা নেকি তোমাকে মাতিছো ৰ'ব কি মাছ আনিছানো ৰৌ আৰু ৰৌ মাছ খেৰে কিমানকে দিছ এই খেৰ নহয় ভাগে 300 বেলেগ মাছ হোৱা হলে ললোহেঁতেন মোক আধা ভাগ দিয়া কলিয়া দেচোন টকা 150 মই দাদা আহিলে তোক উভতাই দিম মাছ খাবা তুমি পইচা ভৰিম মই লকডাউনত তলি উদং নহ'ব দেই নহ'ব নৰসিংহৰ লগত মাছ কেইটামান হোৱা হলে তুমি ইয়াতে ৰবা মই জাৰি জোকাৰি চাওঁ গৈছোন হ'ব দাদা ইয়াত নামাৰিবচোন জহনীত যোৱা ভাইৰাছটোৰ কথা কিবা গম পাইছ নেকি আজিও আকৌ 400টা মান ওলাইছে বুলি শুনিছো দাদা মানুহৰ মুখতে সোপা দিবলৈ কৈছে তই দেখোন একেবাৰে ভাইৰাছটোৱে হৈ পৰিলি দাদা মই যাওঁ দেই মাছ নিদিয়াকৈ তই কেনেকৈ যাবি আকৌ আমাৰ গাঁৱত বাহিৰা মানুহৰ প্ৰৱেশ নিষিদ্ধ তই কেনেকৈ সোমাবি চশমা পিন্ধি দেখুৱাইছে তই মাছ বিক্ৰী কৰিছ চব শেষ কৰি দিলি তই দাদা আপুনি কাকো নকব সৰ্বনা কৈ যাব মই যাওঁ দিয়ক মই যাওঁ ক'ত যা যাওঁগে খুচৰি উলিয়াই আনিছো বুজিছা দিয়া আকৌ কি হ'ল ৰবা ইয়াৰ বাপেক মানে আমাৰ ঠাকুৰ দাদাই সৌখন গাঁৱৰ নামঘৰীয়া কৰি কৰি মৰি গ'ল আৰু ই মাছৰ বেপাৰ কৰিছে চি গোটেই ৰাইজ মখাকে চোৱা কৰিলে হে হৰি কালৰো কাল বোলে বিপৰীত কাল
মাছ সোপা কৰি চোৱা কৰিলে চি চি অ' দাদা এই হুলস্থুল নকৰিব গাঁৱত কথাটো জানিলে আমাক এঘৰীয়া কৰিব অ' দাদা এঘৰীয়া মানে ই কাললৈ ঠাকুৰৰ বংশত বদনাম জাপি দিলে আপুনি ঠিকেই কৈছে পিতাই পুৱা গধূলি দবা কাঁহ বজাই বজাই গ'লগৈ ময়ো সেই পৰিয়ালটো পোহপাল দিবলৈ ওচৰৰে সেই কাপোৰৰ দোকানখনত চেলমেন হিচাপে সোমালো কিন্তু কি কৰিব লকডাউন সকলো বন্ধ নামঘৰীয়াৰ পুতেকৰ খবৰনো কোনে ৰাখে বাৰীৰ পাছফালৰ পুখুৰী পানী শুকাই শেষ হ'লত মাছকেইটালৈ ওলাই আহিল বজাৰো বন্ধ বেপাৰীও নাই সেইবাবেহে হ'ব ৰামায়ণখন মেলিব নালাগে মাছ সোপা গেলিছেই চাগে অ' কলীয়া তই আবেলি যদি ওলাই যা কৰবাত পালে মাছ কেইটামান মোলৈ লৈ আহিবি এইবোৰ মাছ খাবলৈও নাই এই ৰৌ নৰকত পৰিবলৈও নাই এইবোৰ মানে শান্তি নাই যা ঘৰলে যা কেলে টিলিঙাটোত মাৰি আছে মই বাৰু কথাটো কাকো নকওঁ এসোপা গেলি যাব এই লক্ষ্মী নবৌয়ে যদি কেনেবাকে কাৰোবাক ক'বলৈ হয় বৰ বেয়া কথা হ'ব এবেলাতে মাছো যাব সন্মানো যাব গতিকে যা ঘৰৰ মানুহ ঘৰলে যা